हेलो फ्रेंड्स मोर चेनेल स्वागतम জানাইছো মই আজি 40 চেষ্টৰ কাটৰি ব্লাউজৰ কাটিং একেবাৰে সহজভাৱে দেখাম তাৰ বাবে এটো মেইন কাপোৰ হয় আৰু এটো লাইনিংৰ কাপোৰটো মই 1 মিটাৰ লৈছো প্ৰথমতে লাইনিংৰ পৰা কাটিং কৰিম লাইনিংৰ কাপোৰটো মই ডাবল ফল্ড কৰি ললো ব্লাউজটো লেন্থ লাগে 15 ইঞ্চ মই 16 ইঞ্চত মাৰ্কিং কৰিছো এটো ডিপ নেকত বনাম শোল্ডাৰ লম 6 ইঞ্চ এতিয়া আৰ্মহোল লম 6.5 ইঞ্চ 40 চেষ্টৰ 4 ভাগৰ এভাগ লম 10 ইঞ্চ আৰু 1.5 ইঞ্চ মাৰ্জিন চিধা কৰি লম এতিয়া ওয়েস্ট 36 হয় তাৰ 4 ভাগৰ এভাগ লৈছো 9 ইঞ্চ 1 ইঞ্চ বেক ডাৰ্টৰ বাবে আৰু 1.5 ইঞ্চ মাৰ্জিনৰ বাবে এতিয়া আৰ্মহোল শেপৰ বাবে হাফ ইঞ্চ এনেকৈ বেকাৰ কৰি দি দিছো শেপ দি দিলো বেক আৰ্মহোল শেপ এতিয়া নেকটোৰ বহলটো লম 2 ইঞ্চ বেক নেকটোৰ লেন্থ লম 10 ইঞ্চ তলফালে 2.5 ইঞ্চ লৈছো এনেকৈ বক্স বনাই লৈছো ইয়াত মই ৰাউন্ড শেপ দিম আপুনি যিকোনো শেপ দিব পাৰে এফালে অলপ বেকা কৰিম এতিয়া বেক পাৰ্টটো কাটিং কৰি ললো ফ্ৰন্ট পাৰ্টটো কাটিং কৰিম প্ৰথমতে সিঙ্গেল টানি সিধা কৰি লম এটো কটৰি ব্লাউজৰ একেবাৰে সহজ কাটিং পদ্ধতি হয় এটো কটৰি ব্লাউজ হয় যেহেতু ফ্ৰন্ট পাৰ্টত 1 ইঞ্চ এক্সট্ৰা লম মই প্ৰথমতে লৈ লৈছো এইফালৰ পৰা হাফ ইঞ্চ লম হুক আৰু আই পট্টিৰ বাবে এতিয়া বেক পাৰ্টটো এই লাইন তলৰ ওপৰত বহাই দিম এতিয়া বাকি সাইডখিনি সেম টু সেম আঁকি লম এতিয়া বেক পাৰ্টটো উঠাই দিম তাৰপিছত আৰ্মহোলৰ চিনকেইডাল পুনৰবাৰ টানি লম এতিয়া ফ্ৰন্ট নেকটো লেন্থ লম 6.5 ইঞ্চ তলফালৰ পৰা 2.5 ইঞ্চ লৈছো আপুনি অলপ কম বেছি কৰিব পাৰে ইয়াত মই ৰাউন্ড শেপ দিম আপুনি যিকোনো শেপ দিব পাৰে সুইট হাৰ্ট শেপ দিব পাৰে এইফালৰ পৰা হাফ ইঞ্চ ভিতৰ ফালে লম সন্মুখৰ ফ্ৰন্ট সাইডৰ যে আৰ্মহোলৰ শেপৰ বাবে এই ফিটিঙৰ লাইনডাল লগবা টানি লম এতিয়া বেল্টৰ বাবে চেইন দিছো 12.5 ইঞ্চত এনেকৈ সিধা কৰি লম এফালে কটৰি লম 6.5 ইঞ্চ 40 চেষ্টৰ বাবে এইফালৰ পৰা আৰ্মহোলৰ সাইডৰ পৰা 2.5 ইঞ্চ আৰু নেকৰ সাইডৰ পৰা 5.5 ইঞ্চ প্ৰথমতে এইফালে সিধা কৰি লম তাৰপিছত এই পইণ্ট কেইটা এনেকৈ মিলাই দিম এতিয়া অলপ শেপ দি দিম কটৰি শেপ দি দিলো এই ইফালৰ পৰা 1 ইঞ্চ ওপৰ লৈ লম আৰু এনেকৈ শেপ দি দিলো এতিয়া কাটিং কৰি লম এইফালে অলপ বেকা কৰিম ফ্ৰন্ট পাৰ্টটোৰ কাটিং কৰিলো আপোনালোকৰ যদি কাপোৰ কম থাকে তেনেহলে ফ্ৰন্ট পাৰ্টটো পেপাৰত প্ৰথমতে কাটিং কৰি ল'ব এতিয়া বেল্ট কাটিং কৰিছো বেল্টত 1 ইঞ্চ এক্সট্ৰা আছে সেইখিনি প্ৰথমতে আঁতৰাই লম জয়েন্ট আছিল জয়েন্টটো খুলি লম কটৰি পাৰ্টটো কাটিং এটো কটৰি কাপোৰত জয়েন্ট কৰিব নোৱাৰি এটো এক্সট্ৰা কাপোৰত বহাই লম এতিয়া মই এক্সট্ৰা কাপোৰত এই কটৰিটো বহাই লম প্ৰথমতে সেম টু সেম আঁকি লম
এতিয়া কটৰী পাৰ্টটো উঠাই দিলোঁ। এইফালৰ পৰা 1 ইঞ্চ ল'ম আৰু এইফালেও 1 ইঞ্চ ল'ম, ওপৰৰ ফালে 1/2 ইঞ্চ ল'ম। এতিয়া মিলাই দিম তলৰ 1 ইঞ্চলৈকে। ইয়াৰ ষ্টিচিং ভিডিঅ'ৰ লিংকটো মই দি দিম মোৰ চেনেলত, আপোনালোকে চাব পাৰিব। আৰু এইফালে স্কেলৰ সহায়ত চিধা কৰি ল'ম আৰু নেকৰ ছাইডত কোনো এক্সট্ৰা দৰকাৰ নাই। এতিয়া ইয়াৰ পৰা ইয়ালৈকে যিমান হয় তাৰ হাফ লৈ ল'ম, এনেকৈ হাফ কৰি দিম আৰু তলৰ ফালে 1.5 ইঞ্চ ল'ম। ইয়াৰ ডাৰ্টৰ লেন্থ লৈছোঁ 3 ইঞ্চ। এতিয়া ইয়াৰ পৰা ইয়ালৈকে এনেকৈ চিধা কৰি দিম আৰু এইফালেও চিধা কৰি দিম। এতিয়া কটৰী পাৰ্টটো কাটিং কৰি ল'ম। ডাৰ্টৰ জোখটো দি দিম একেবাৰে 1.5 ইঞ্চ লৈছোঁ, এইটো চাইডে 1.5 ইঞ্চ এনেকৈ। এতিয়া কাটিং কৰি ল'ম। কটৰী পাৰ্টটো কাটিং কৰিলোঁ। এতিয়া স্লিভছ কাটিম, তাৰ বাবে ফল্ডেড কাপোৰ হয় এইটো। স্লিভছটোৰ লেন্থ লৈছোঁ 9 ইঞ্চ, ওপৰৰ ফালে ফল্ডেড ছাইড হয়, চিধা কৰি ল'ম। এতিয়া স্লিভছটো ডাউন কৰিম 3.5 ইঞ্চ। এতিয়া আৰ্মহোল লেন্থ লৈ ল'ম 8 ইঞ্চ। স্লিভৰ চেপ দি দিম। এইফালৰ পৰা স্লিভছ ৰাউণ্ড ল'ম 5.5 ইঞ্চ আৰু 1.5 ইঞ্চ মাৰ্জিন। এইফালে 1.5 ইঞ্চ মাৰ্জিন লৈছোঁ, এইফালে 1/2 ইঞ্চ ভিতৰ ফালে লৈ ল'ম স্লিভছৰ চেপ দিবলৈ। এতিয়া কাটিং কৰি ল'ম। ইয়াত চেণ্টাৰত সৰু কাট এটা লগাম, দুটা ফাল উলিয়াই ল'ম, দুটা পাল্লা এনেকৈ খুলি ল'ম, লৈ ফ্ৰণ্ট স্লিভছৰ কাটিং কৰিম। এতিয়া এইটো কাপোৰ মেইন কাপোৰৰ ওপৰত কাটিং কৰিম। মেইন কাপোৰটোৰ ফুলকেইটা উল্টা আৰু চিধা চাই ল'ব লাগে। মই চিধা কৰি তাৰ ওপৰত মই বেক পাৰ্টটোৰ কাটিং কৰিছোঁ। বেক পাৰ্টটোৰ কাটিং কৰোঁতে অলপ এক্সট্ৰা ৰাখিছোঁ লাইনিঙৰ কাপোৰত কৰি। এইটো বেক পাৰ্টটোৰ কাটিং কৰি ল'লোঁ। এতিয়া নেকটোও কাটিং কৰি ল'ম। এতিয়া এইটো এই পাৰ্টটোৰ কাটিং কৰিম ডাবল ফল্ডেড কাপোৰৰ ওপৰত অলপ এক্সট্ৰা কৰি ৰাখি কাটিং কৰিছোঁ। তেনেদৰে বাকী পাৰ্টকেইটাও তেনেদৰে কাটিং কৰি ল'লোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি আহিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।